নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল, মইতো ভালে। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ বাবে আহিছোঁ। আজি আমাৰ 8দিনীয়া ৱৰ্কশ্বপ হ'ব, বিহু ৱৰ্কশ্বপ, যিহেতু বহাগ আহি আছে, গৌৰীপুৰ গাৰ্লছ স্কুলত হ'ব। ত' এতিয়া মই ৰেডি হৈছোঁ। এতিয়া নৱনীতাও যাব মোৰ লগত, মানে নৱনীতাও ৱৰ্কশ্বপটো দিব আৰু ফ্ৰেণ্ডো আহি আছে। ত' ব'লা যাওঁ। ত' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক দেই। চ' আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰা যাওক। তো আহিলোঁ এতিয়ালৈকে, মানে এতিয়াও অহা নাই, কোনেও অহা নাই, মানে আহিছে কোনোবাই, কিন্তু বাইদেউসকলো এতিয়াও অহা নাই। ইফালে বাইদেউ আহি ইয়াত উপস্থিত হৈছে আৰু এয়া মানে অতিথিবিলাক আহি আছে। তাৰপিছত মানে আৰম্ভ কৰিব। একেখিনি বস্তু আমি এতিয়া ইয়াত কৰিম, হ'বনে? নেমাতে নহয়, এইটোৱে বৰ ডাঙৰ সমস্যা হৈছে। হ'ব? এতিয়া নুশুনিব, হ'বনে নহ'ব? ঠিক আছে, দিয়া এতিয়া কঁকালত ধৰি সোঁফালে গ'লে আমি সোঁফালে হালিম, হালিলে সোঁফালে, নিজৰ নিজৰ সোঁফালে হালিম, চাম সোঁফালে আৰু হাঁহিমো সোঁফালে। হাঁহি থাকিব লাগিব দেই, নাহাঁহিলে কিন্তু পুৰস্কাৰ দিয়া নহ'ব। পুৰস্কাৰ মই নিদিওঁ, দেৱস্মিতাই দিব। ডে 1 শেষ হ'ল। এতিয়া মানে কোনে কোনে পে'মেণ্ট কৰা নাই, পে'মেণ্ট কৰি আছে আৰু আমি ব'লা যাওঁ, ঘৰলৈ যাওঁ। A few moments later. আৰু আজি ডে 2 হয়। তো ইফালে চাওক, মই আৰু নৱনীতা আহি গৈছোঁ আৰু বহুত বৰষুণ দিছে, ফিল্ডত আজি কৰিব নোৱাৰি। তো আজি ইয়াতে হ'ব। আজিলৈ ইমানেই, যিহেতু ৱৰ্কশ্বপ হয় সেইকাৰণে মই ডান্সবিলাকে বেছি দেখুৱাইছোঁ। তো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ, বাই বাই।